গাইজ আজি মই বনাইছোঁ ইফতাৰী ভাবিছোঁ ভ্লগটো ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ বুলি এইখিনি মই এতিয়া বৰ্তমান ক্ষীৰ বনাই আছোঁ অকল গাখীৰতে বনাইছোঁ আৰু এয়া মই কণী চপ বনাইছোঁ চাকিব বাকি আছে আৰু এফালে বেঙেনা কাটি থৈছোঁ বেচন দি ফ্ৰাই কৰিবলৈ আৰু এইখিনি দাইল পকৰি বনাবৰ বাবে তিয়াই থৈছোঁ আৰু এফালে ফলমূলখিনি ধুই থৈছোঁ আৰু এফালে ডালিম আঙুৰ আপেলখিনি ধুই কাটি থৈছোঁ এইখিনি আমখিনিও হৈ গ'ল কটা তৰমুজটো কটা হ'ল এতিয়া এইখিনি চানা এয়া পকৰি আৰু বেঙেনী এয়া কণী চপ হৈ আছে চাকি আছোঁ এয়া কল আৰু এয়া খুৰমা পোলাও যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এফালে পুৰিও হৈ গ'ল আৰু এয়া হৈ গ'ল ইফতাৰী ৰেডি এইখিনি ক্ষীৰ হয় ইয়াত মই ফুড কালাৰ ব্যৱহাৰ কৰি অলপ ডেকোৰেশ্যন কৰি দিছোঁ ভিডিঅ'টো কিন্তু লাইক কৰিব নাপাহৰিব আৰু চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল